স্বাগতম জনাইছোঁ বন্ধুসকল। আমি যেহেতু যাত্ৰাৰ পথ আপোনালোকক দেখুৱাইছোঁ আৰু প্ৰথমতে নৱজ্যোতি ব্লকৰ এই ইউটিউব চেনেললৈকে আপোনালোকক মই নৱজ্যোতিয়ে স্বাগতম জনাইছোঁ। আৰু আমি কিয় এই যাত্ৰা কৰি আছোঁ, ক'লৈকে যাত্ৰা কৰি আছোঁ সেয়াও জনাম। আপোনালোকে কিছু সময় পিছত যেতিয়া আমি ৰাস্তাটো দেখা পাব তেতিয়া গম পাব। এয়া চাওক, শৰাইঘাট ব্ৰিজ আমি পালোঁ, অৰ্থাৎ আমি গুৱাহাটীলৈকে যাত্ৰা কৰি আছোঁ। প্ৰায় 1.5-2 ঘণ্টা আমি গুৱাহাটী আৰম্ভ কৰাৰ পিছত, যাত্ৰা আৰম্ভ কৰাৰ পিছত আমি গুৱাহাটী পামগৈ বুলি ভাবিছোঁ। প্ৰায় 11টামান বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া শৰাইঘাট ব্ৰিজ পাইছোঁ, গৈ আছোঁ। কিয় শৰাইঘাট ব্ৰিজ পাইছোঁ বা কিয় গুৱাহাটী গৈ আছোঁ সেয়া আমি আপোনালোকক জনাম। এটা বিশেষ কাৰণত গুৱাহাটী গৈ আছোঁ। এটা কাৰণটো কৈয়ে দিছোঁ, ভেদ ভাঙি দিছোঁ, কিন্তু শেষলৈকে ভিডিঅ'টো চাওক। আমি আনবক্সিং কৰি দেখুৱাম। এটা ভিডিঅ' কেমেৰা ল'ব গৈ আছোঁ, এটা বিশেষ কেমেৰা, কেনন কোম্পানীৰ এটা কেমেৰা। আচলতে এই কেমেৰাটো লোৱাৰ বহুত দিন আগৰ পৰা পৰিকল্পনা আছিল, কিন্তু আজি হঠাৎ ভাবিলোঁ যে কেমেৰাটো ল'ব লাগে, কাৰণ বিভিন্ন পাৰ্পাছৰ কাৰণে ইয়াত ব্যৱহাৰ হ'ব। ভিডিঅ' যি ৱেডিং ভিডিঅ'গ্ৰাফী বা যিকোনো প্ৰগ্ৰেমৰ ভিডিঅ'গ্ৰাফীৰ কাৰণে এইটো সুন্দৰ এটা কেমেৰা। আচলতে কেমেৰাটোত কি আছে, কি কি বস্তু পাব আপোনালোকে কেমেৰাটোৰ ভিতৰত, অৰ্থাৎ মই পাম, কিনিব গৈ আছোঁ যিহেতু, সেয়া আপোনালোকক জনাম। চাই থকা ভিডিঅ'টো সুন্দৰভাৱে। আমি গুৱাহাটীলৈ গৈ আছোঁ যিহেতু আমি বাইপাছ হৈ আহি আৰু এতিয়া আমি চানমাৰি পাইছোঁ। চানমাৰিৰ কেনন ডিলাৰ, অৰ্থাৎ কেননৰ এইটো সকলো কেমেৰা পোৱা এখন ডিলাৰ, যিটোখন ডিলাৰত আমি এই কেমেৰাটো ল'বলৈ আহিছোঁ। আমি দোকানখন, যিখন শ্বপ, সেইখন আমি দেখুৱাম। এয়া আমি সোমাইছোঁ, এইটো কেননৰ ডিলাৰ, তেওঁলোকৰ ডিলাৰত আমি প্ৰৱেশ কৰিছোঁ। আৰু আমি আপোনালোকক দেখুৱাম কোনটো কেমেৰা ল'ব গৈ আছোঁ, কেনেধৰণৰ হ'ব কেমেৰাটো, আৰু আনবক্সিং কৰি দেখুৱাম। শেষৰলৈকে ভিডিঅ'টো চাই থাকক। আমি কেমেৰাটোত কিমান দাম পৰিছে, আৰু আচলতে দাম কিমান কেমেৰাটোৰ সেয়াও আমি জনাম। এইটো কেমেৰা চাওক, এইটো কেমেৰা সংক্ষিপ্ততে দেখুৱাইছোঁ। কেমেৰাটোৰ কেনেধৰণৰ কেমেৰা, কি আছে, XA11 কেমেৰাটোৰ মডেল। এইটো আনবক্সিং কৰি আমি দেখুৱাম। এইটো আমাক ডেমো দেখুৱাইছে, কৈ পোৱাৰ লগে লগে আমাক ডেমোটো দেখুৱাইছে আচলতে কেমেৰাটো কেনেকুৱা হ'ব। দাম বঢ়াৰ আছে নেকি? দাম বাঢ়িব নেকি? দাম অলৰেডি বাঢ়িলে, আপোনাৰ বাঢ়িলে আগৰ প্ৰাইচত আছে দাম বাঢ়িছে। নিশ্চয়কৈ বন্ধুসকল, আমি কেমেৰাটো এতিয়া আনবক্সিং কৰিব গৈ আছোঁ। কেনন XA11 এটা কেমেৰা, ভিডিঅ' কেমেৰা, অতি কম মূল্যত এটা ভাল কেমেৰা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে আনবক্সিং আৰম্ভ হৈছে। মই নিজে আনবক্সিং কৰা নাই, যিজন ডিলাৰত থকা দাদা তেওঁ আনবক্সিং কৰিব দিছোঁ। কি কি আছে দেখুৱাইছোঁ। এয়া চাৰ্জাৰ আছে। আৰু এটা বিশেষ কথা এটা কৈছোঁ, আমি এই কেমেৰাটো কিনোতে মোৰ এটা ভাল লাভ এটা হৈছে বুলি ক'ব লাগিব। কিহৰ কাৰণে, যিটো এই কেমেৰাটোত আচলতে এটা বেটাৰী, এটা চাৰ্জাৰ পায়, কিন্তু এই কেমেৰাটোত এটা অফাৰ আছে, আৰু অফাৰটোত আছে যে এটা কেমেৰা আৰু এটা বেটাৰী আৰু এটা চাৰ্জাৰ, এইটো এডিশ্যনেলকৈ পোৱা গৈছে, অৰ্থাৎ 2টা বেটাৰী আৰু 2টা চাৰ্জাৰ আমি পাইছোঁ। কেমেৰাটোৰ যন্ত্ৰ পাতি দেখুৱাইছোঁ, যিসমূহ বস্তু আমি কেমেৰাটোৰ আচল কেমেৰাটো আমি দেখুৱাইছোঁ, দেখুৱাব বিচাৰিছোঁ। এইটো দাদাজনে খুলি দিছে। মই নিজে যিহেতু আনবক্সিং কৰা নাই, তেওঁক আনবক্সিং কৰিব দিছোঁ। কি কি আছে দেখুৱাইছোঁ। কেমেৰাটোৰ লগত চাৰ্জাৰ 2টা, বেটাৰী 2টা, লগত কেমেৰাৰ যিখিনি বস্তু থকা কিবা কিবি আছে। আৰু মেইন কেমেৰাটো আমি খুলিব গৈ আছোঁ। চাওক, দেখুৱাম। নতুন কেমেৰাটো খুলিছে মাত্ৰ, কেনন XA11 এইটো
আচলতে এই ধৰণৰ এই কেমেৰাটো এনে ধৰণৰ অলপ ইয়াতকৈ অলপ মানে এই অলংকাৰ যেতিয়া লগাই দিয়া যাব তেতিয়া অলপ মানে সুন্দৰ দেখা হ'ব লগাই আছে অলংকাৰ সময়তে এইটো অলংকাৰ এক্সট্ৰাকৈ থাকে অলংকাৰটো লগালে আৰু এইটো অলংকাৰটো মানে মই সুধিছোঁ আচলতে বেটাৰী এইটো লগালে কানেকশ্যনটো কেনেকৈ হয় তেওঁ দেখাইছে যে পিছফালে আছে এইটো কানেকশ্যন হয় নহ'লে এই যিকেইটা পিন থাকিব এই পিনকেইটাত কানেকশ্যন কেনেকৈ হ'ব সোধোতে তেওঁ দেখাই দিছে পিছফালৰ পৰা কানেক্ট হয় এই মানে অডিঅ'ৰ ইনপুটকেইটাত দুটা ইনপুট আছে ৰেকৰ্ড বুটান এটা আছে জুম বুটান এটা আছে সেইখিনি কাম কৰে এই কানেকশ্যনটোৰ জৰিয়তে এয়া এই ছাইডত যিটো আমি এক্সট্ৰা মাইক বুম লগাবৰ কাৰণে যিটো ব্যৱহাৰ কৰোঁ সেই ঠাইটোত এইটো লগাই দিয়া হয় এইটো এনেকৈ দুটা পিন থাকে স্ক্ৰু থাকে দুটা স্ক্ৰু দুটা নহয় কেমেৰাটো কিমান ডাঙৰ সঞ্জমাৰি ভৰ্তি হৈ যায় স্ক্ৰুটা লগাই দিয়া হয় এক্সট্ৰা বুম চাউণ্ডৰ কাৰণে লগাই দিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ চাউণ্ড আহে সেইকাৰণে এক্সট্ৰা বুমটো ব্যৱহাৰ কৰা হয় আৰু এক্সট্ৰা বুম ব্যৱহাৰ কৰিবৰ কাৰণে এইটো লগাই দিয়া আচলতে তেতিয়াহে অলপ ভাল লগা আছে আৰু অলপ ভাল লগা হ'ব এতিয়াও আছে কিছু সা সৰঞ্জাম লগাবৰ কাৰণে জনাইছোঁ কি ধৰণে এইটো এটা লগালোঁ কেমেৰাৰ লগত চাৰ্জ নাথাকে বেটাৰীটো যাৰ কাৰণে চাৰ্জত লগাই আমি টেষ্ট কৰিব লগা হৈছে মেডিচিনডাল ক'লৈ দিম চাৰ্জাৰ বেটাৰী বেটাৰীটো এডিশ্যনকৈ বন্ধুসকল এতিয়া আমি চাৰ্জ লগাই লৈছোঁ চাৰ্জত লগাই তেওঁ দেখাই দিব টাইমটো ছেটিং কৰি দিব কেমেৰাটো আচলতে আনবক্সিঙত আপোনালোকক দেখুৱালৈ এতিয়া আমি কিছু সময়ৰ পিছত দেখুৱাইছোঁ যিটো ডিলাৰৰ পৰা আমি লৈছোঁ কেমেৰাটোৰ মডেল দেখুৱাইছোঁ আকৌ আপুনি চাওঁ XA11 হৈ গ'ল আমি কেমেৰা পেক কৰিলোঁ আমাৰ তেওঁলোকে কেমেৰাটো পেক কৰি ৰেডি কৰি দিলে আৰু আমাক ধুনীয়াকৈ বেগ এটা লগত দিছে আৰু এটা কথা আমি ক'ব পাৰোঁ যে এটা বেগ ফ্ৰী আছিল আমাৰ এই কেমেৰাটো যিহেতু আমি আজি 19 তাৰিখৰ দিনাখন 19 ছেপ্টেম্বৰৰ দিনাখন ল'লোঁ অৰ্থাৎ যোৱা শনিবাৰে ল'লোঁ আৰু শনিবাৰে লোৱা এই কেমেৰাটোত সেই সময়লৈকে অফাৰ আছিল যে এটা এক্সট্ৰা চাৰ্জাৰ থাকিব এটা এক্সট্ৰা বেটাৰী থাকিব আৰু এটা বেগ থাকিব এই গোটেই পেকেজটোত অৰ্থাৎ গোটেই কেমেৰাটোত আমি সেইকাৰণে আমি সেই বস্তুখিনি পালোঁ অফাৰ থকাৰ কাৰণে আৰু আপোনালোকৰ মানে কণ্টেক্ট এড্ৰেছটো চাওক এইটো এড্ৰেছ ভালদৰে চাই ল'ব আপোনালোক যদি প্ৰয়োজন বা নাম্বাৰটো চাই ল'ব আপোনাৰ যদি এইটো কেমেৰা লাগে বা যিকোনো কেনন কেমেৰা লাগে মই কৈয়ে দিছোঁ যে গুৱাহাটী চান্দমাৰী এই দোকানখন আছে আৰু বেগটো ইতিমধ্যে বেগত আমাক ইতিমধ্যে কেমেৰাটো ভৰাই দিলে যিখিনি আমাৰ
বস্তু, যিখিনি কেমেৰাৰ বেগ আৰু লগত চাৰ্জাৰ দুটা, কেমেৰাৰ কেমেৰা যিখিনি বস্তু লগত থাকে সেইখিনি ভৰাই দিলে আল্টিমেটলি আমি সাজু যাবৰ কাৰণে, ৰিটাৰ্ণ হ'বৰ কাৰণে আমি সাজু। আৰু শেষত এটা ধুনীয়া পজ দি এটা ফটো উঠিম, বাছ।